নমস্কাৰ বি নেক্সট আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি আছোঁ অৰুণাচল কেমিন। এতিয়া আমি পহুমৰাৰ ফালেদি গৈ আছোঁ। তাত কেমিনৰ এটুকুৰা ধুনীয়া ঠাই আছে যিখনত টি হাউচ বুলি কোৱা হয়। আমি তালৈকে যাওঁ বুলি আমি ওলাই আহিলোঁ। বলক এতিয়া আমি গৈ থাকোঁ কেমিনৰ টি হাউচ। চাই যাওক মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি পালোহি ডিৰজু চাহ বাগিচা। কিমান ধুনীয়া লাগিছে চাওক, ডিৰজু চাহ বাগিচাৰ মাজেৰে গৈ আছোঁ আমি। বহুত ডাঙৰ এৰিয়া হয় ইয়াত চাহ বাগিচাখন। কেমিনৰ কি ধুনীয়া জেগা চাওক। লখিমপুৰৰ ওচৰতে হয় কেমিন। আহিব পাৰে আপোনালোক, যিবোৰ অকল অহা নাই ইয়ালৈ। এয়া চাওক, বহুত ওপৰত আহি গ'লোঁ এতিয়া। এইটো টঙি ঘৰ, এয়া খেতি কৰিবলৈ উলিয়াই থৈছে। মিথুন, কমলা গছ, এয়া কমলা গছ ৰুইছে চব। ঢেৰ গছ আছে কমলা, এই গছ লগাইছে। লাগিলে কেনেকুৱা মজা লাগিব ইয়াত। ক'ত ক'ত ডাম্বুক ঢেৰ কমলা গছ, বহুত কমলা গছ আছে। আপোনালোকে চাওক, ইয়াত ধুনীয়া জেগা হয়, আহিব পাৰে। অলপ বেছি হুলস্থুলীয়া পৰিৱেশো নহয়, বহুত ভাল লগা জেগা। এতিয়া আহি পালোহি টি হাউচ। বহুত ধুনীয়া বতাহ মাৰি আছে ইয়াতে। চাওক ইয়াৰ পৰিৱেশ, বহুত এটা ভাল লগা পৰিৱেশ হয়। কেনেকুৱা জেগা বহুত মজা ন যদুমণি? টি হাউচ চাওক। টি হাউচৰ ওপৰত উঠি আহিছোঁ আমি। অলপ আন্ধাৰ হৈ গ'ল এতিয়া। এয়া চাওক কি ধুনীয়া। বহুত ধুনীয়া, আপোনালোক আহিব পাৰে ইয়াতে।